বসলে মাছ 8টা 9টা না আর বেশি কেজি ফটো উঠাইছি ওয়াও উই 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 অদুন কণী দেখা পাই জানো মন খুশ কণী খাই খুব ভাল পাই না দুনুমইনো গুড মৰ্ণিং বন্ধুসকল আজি দেওবাৰ আজি কিবা তাৰিখ হৈছোৱে দেওবাৰ বুলি গম পাওঁ তো উঠিলো মুখ হাত ধুলো ধুনে এতিয়া আৰ্ট স্কুলত যাব তাক থৈ আহোঁ তাৰপিছত আৰু কিবা কিবি সৰু সুৰা কাম আছে সেইখিনি কাম কৰিব লাগিব তো এতিয়া জানমানৰ ব্ৰেকফাষ্ট মানে কি ডাইৰেক্ট আজি ভাততে ধৰিছে ভোক লাগি আছে বেচেৰা এইটো কাৰণে কণী ফ্ৰাই কৰি কালি অলপ ভাত আছিল কালি ভাতটো এটা কণী আমলেট কৰিলে গাখীৰ বনাই দিছে তো আমাৰ ধুনমুনে ভাতটো খাব এতিয়া তাৰপিছত কি কৰিম কি নকৰিম সমস্ত দেখুৱাম আজি অলপ মাছো খাবলৈ মাছ ল'লোঁ অলপ আগতে আহি গ'ল ব্ৰেকফাষ্ট কবিতা এইটো বস্তুৱে ভাল কাৰণ পুৰা টাইমে পুৰা বস্তুবোৰ দি দিয়ে একদম সময় পুৰা একদম কি ক'ম আৰু পুৰা পাক্কা খিলাৰি মানে টাইমৰ একদম টাইমত বস্তুবোৰ চব আহি যায় তো সময় 10:35 ল'ৰাটোক স্কুলত থৈ আহিলোঁ আৰ্টৰ স্কুলত আজি দেওবাৰ বাকী এইপিনে ৰুটি ধুনীয়া ধুনীয়া শুকান ৰুটি দিছে মই তেলত ভজা ৰুটি নাখাওঁ দেই আপোনালোকে জানেই মই খুব হেল্থ কনচিয়াছ তো ধুনীয়াকৈ ৰুটি বনাই দিছে আৰু এইটো ঘুগনি আলু মটৰ বুট এনেকৈ আছে তো ধুনীয়াকৈ পেট ভৰাই বকচি খাই লওঁ খাই উঠি পিনে আকৌ দুপৰীয়ালৈ আকৌ বেলেগ যোগাৰ কি যোগাৰ কৰিম দেখুৱাইছোঁ আপোনালোকে চাব তো চাই থাকক দেখুৱাই থাকিম ওলালোঁ দেই বজাৰলৈ ওলালোঁ সেয়া দুখন মোনা আজি মই তলি উদং কৰিব আৰু আজি মই তলি উদং কৰিব কবিতাই এই দুখন মোনা পূৰা ভৰ্তি কৰি গজা আনিব লাগিব বোলে তেতিয়াহে বোলে মই ঘৰত মাব দিব যদি মোনা দুখন ভৰ্তি নহয় মোক ঘৰত আহিব নিদিয়ে তো আজি কি কৰোঁ আৰু পইচা নাই এতিয়া চব এই প্ৰকাণ্ড দুখন মোনা এই দুখন ভৰ্তি কৰি আনিব লাগে বোলে তো বলকচোন চাওঁ কি কি পাওঁ বজাৰত নাই এখনেই লোৱা দুখন লাগিব নালাগে আলু পিঁয়াজ আনা আছে এখনেই লোৱা ঠিক আছে তো এয়া আমাৰ মহাৰাণী ৰেডি আচ্ছা সেইখন আমাৰ গাড়ীখন ৰেডি নাচ ফুড তো বন্ধুসকল চাই থাকক বজাৰৰ পৰা আহোঁ কি বজাৰ কৰোঁ কি কৰোঁ উপস্থিত আহিবা দেখুৱাম আমাক কিবা এটা কৈ ৰ'ব এক ছেকেণ্ড কি কোৱা তুমি যে মোক কৈছা ফুৰ্তি আমি শাক-পাচলি আনিব যাইছো পূজা বজাৰটো কৰিব যাব ওলোৱা নাই সেই শাক-পাচলিয়ে শাক-পাচলি পূজা বজাৰ একেই যিহে দাম শাক-পাচলি সেই একেই আৰু না ফুৰ্তি কোনদিনা লাগে আজিকালি আৰু বজাৰ জানেই নহয় সকলোৱে গমেই পায় কোনে কিমান দাম দি কিনিছে ফুৰ্তি কোনদিনা লাগে যেদিনা মই পূজা বজাৰ কৰিব ফেঞ্চিত যাম তোমাৰে ফূৰ্তি সেইদিনাখন মোৰ ফূৰ্তি নহয় না মোৰ দুখৰ দিন সেইদিনা এখন মোৰ দুখৰ দিন সেইদিনা তোমাৰ ফূৰ্তি দিন সেইদিনা মোৰ দুখৰ দিন ঠিক আছে চাই থাকক হা কৰি পইচা শেষ এতিয়া আহিছোঁ এটিএমলৈ পইচা উঠাবলৈ উফ বাপৰে বাপ কি গৰম অ' কবিতা পইচা শেষ কৰি দিলা মোৰ কৰা এনজয় কৰা জানক আৰ্ট স্কুলৰ পৰা আনিলোঁ এতিয়া বদমাছে আইচক্ৰীম খাই আছে এই বা ঠেং চেং দাঙি আইচক্ৰীম খাই আছে আৰু তুমি বা একেবাৰে মাক পুতেক দুয়ো একদম পূৰা আইচক্ৰীম খোৱাত ব্যস্ত বাপৰে বাপ কি ভয়ংকৰ ৰ'দ ঘৰ পামে বজাৰত কৰা হ'ল ঘৰলৈ যাওঁ কি বজাৰ কৰি দেখুৱাম এয়া আৰম্ভ হৈ গ'ল দেই আৰম্ভ হৈ গ'ল বাপৰে বাপ ফুটিছে আৰম্ভ হৈ গ'ল 3 পিচ আৰু এইফালে কিমান আছে অ'কে তো আজি দেওবাৰ বুলি মাছৰ তৰকাৰী দ্ৰোণে আহে কি ব্ৰাহ্মী শাকৰ ভাজি মাছৰ তৰকাৰী আৰু কি আছে কবিতা আচ্ছা এয়া ভাজি কেৰেলা পটল বেঙেনা আলু আৰু এয়া কি দালি আৰু জিকা মাছৰ জোল অ'কে তো আজি এইখিনিয়ে দেওবাৰ বুলি আমাৰ ৰান্ধনীয়ে ৰান্ধি আছে মই গোটেই জেগাখিনি কৰি দিলোঁ বজাৰলৈ গৈ পেলাই বস্তুখিনি আনিলোঁ বহুত ৰ'দ উপায়ো নাই দেওবাৰ আমি প্ৰতি দেওবাৰে যাওঁৱেই বজাৰত ঘৰৰ ওচৰতে বজাৰখন বহে সাপ্তাহিক বজাৰ তো এই আৰু বন্ধ দিনটো লগ পাওঁ যিহেতু সকলোকে একেলগে খাব ভাল লাগে মিলি জুলি কিনে আনহাতে ডিউটি থকাৰ কাৰণে খোৱা নহয় তো আপোনালোকে দেওবাৰ দিনটো কেনেকৈ পাৰ কৰিলে কি কৰিলে আজি এবাৰ কমেণ্ট কৰিব আৰু ভিডিঅ'টো ইয়াতে সামৰিলোঁ চেনেলটো নতুনকৈ যদি আহিছে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰিব থেংক ইউ বাই বাই লগ পাই আছোঁ পিছৰ এটা ভিডিঅ'ত টাটা